নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত আমি সম্ভাৱিতা পাৰ্ট 3 অনুশীলনী 15.1 যিখিনি কুৱেশ্যন সেই কুৱেশ্যনখিনি সমাধান কৰিম সো আজিৰ প্ৰথম যেটো প্ৰশ্ন দিয়া আছে প্ৰথম প্ৰশ্নটো দিয়া আছে তলৰ উক্তিবোৰ সম্পূৰ্ণ কৰিব কৈছে ইয়াতে প্ৰথমটো দিয়া আছে ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ইৰ নহয়ৰ সম্ভাৱিতা ইকুৱেল টু কিমান হয় সো মই ইয়াৰ এনসাৰ যিখন কি হিচাপে বনাই ৰাখিছো ইয়াৰে প্ৰথমটো এনসাৰ হ'ব ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ইৰ নহয়ৰ সম্ভাৱিতা সমান 1 হ'ব মানে মানটো ইয়াৰ 1 হয় আৰু নেক্সট দিয়া আছে কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ল 0 আৰু এনেকুৱা ঘটনাবোৰক কয় অসম্ভৱ ঘটনা আমি জানো যে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0 গতিকে কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতাটোকে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা বুলি কয় আৰু 3 নম্বৰে দিয়া আছে নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ল 1 আৰু এনেকুৱা ঘটনাক কোৱা হয় নিশ্চিত ঘটনা আমি জানো নিশ্চিত ঘটনাৰ ঘটনা সম্ভাৱিতাটো মান হয় 1 আৰু সেই ঘটনাবিলাকক নিশ্চিত ঘটনা বুলি কোৱা হয় বা প্ৰকৃত ঘটনা বুলি কোৱা হয় আৰু 4 নম্বৰে দিয়া আছে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল 1 এটোৰ এনসাৰ হৈ যাব 1 আৰু যেটো 5 নম্বৰ কোৱেশ্চন সেই 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে এটা ঘটনাৰ সম্ভাৱিতা দেশতকৈ ডাঙৰ বা সমান আৰু দেশতকৈ সৰু বা সমান আমি জানো যে এটা ঘটনাৰ সম্ভাৱিতা 0তকৈ ডাঙৰ বা সমান আৰু 1তকৈ সৰু বা সমান এটোত হৈ যাব 0 আৰু ইয়াতে হৈ যাব 1 বাকিবোৰ পুৰাই আনিলো যেটো মই দেখাই দিছো কোৱেশ্চন এনসাৰ শিটটোত সো আমি নেক্সট দিয়া আছে তলৰ কোনবোৰ পৰীক্ষাৰ ফলাফল সমসক্য ব্যাখ্যা কৰিবলৈ কৈছে এতিয়া আমি সমসক্য যিবিলাক ঘটনা এই ঘটনাবিলাক আমি বাছি উলিয়াব লাগিব এজন ড্ৰাইভাৰে এখন গাড়ী ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে গাড়ীখন ষ্টাৰ্ট হ'বও পাৰে বা নহ'বও পাৰে এই ঘটনাটো সাধাৰণতে সমসক্য ঘটনা হয় নে নহয় তাক আমি ফাৰ্ষ্টতে জানিব লাগিব আমি দেখিছো যে আমি যিখিনি উত্তৰটো আমি লিখি দিছো যেহেতু কেতিয়াবা উত্তৰটো ব্যাখ্যা কৰিবলৈ দিয়ে মানে পৰীক্ষাত সো আমিও ব্যাখ্যাটো কেনেদৰে কৰিব লাগে এটা আমি লিখি দিছো প্ৰদত্ত পৰীক্ষাটোত ড্ৰাইভাৰজনে গাড়ীখন ষ্টাৰ্ট দিবলৈ প্ৰয়াস কৰোতে গাড়ীখন স্বাভাৱিকতে ষ্টাৰ্ট হ'ব বা যদি ইঞ্জিনটো বেয়া হয় তেতিয়াহ'লে ষ্টাৰ্ট নহ'বও পাৰে গতিকে পৰীক্ষাটো সমসক্য ফল নাই মানে ইয়াৰে দুইটা হ'ব পাৰে হয়তো ইঞ্জিনটো বেয়া হৈ গ'লে ষ্টাৰ্ট নহ'বও পাৰে বা ড্ৰাইভাৰজনে প্ৰয়াস কৰি থাকোতে ইঞ্জিনটো ভাল থাকিলে ষ্টাৰ্ট হ'ব পাৰে গতিকে এটো পৰীক্ষাটো সমসক্য ফল নাই আৰু নেক্সট যেটো দিয়া আছিল হেতু দিয়া আছিল এজন খেলুৱৈয়ে এটা বাস্কেটবল ভৰাব বিচাৰিছে তেওঁ ভৰাব পাৰে বা নোৱাৰিবও পাৰে এতিয়া এইটো ক্ষেত্ৰটো কন্ডিশন একেই মানে সিচুৱেশন যেটো হ'ব এটা একেটাই হ'ব যেহেতু প্ৰদত্ত পৰীক্ষাটো সমসক্য নহয় বুলি মই আগতীয়াকৈ লিখি দিছো এনেকৈ লিখি ল'ব পাৰি ফাৰ্ষ্টতে যেহেতু ইয়াত কি হৈছে খেলুৱৈজনৰ প্ৰশিক্ষণ সম্বন্ধিতে বহুতো কাৰকৰ ওপৰত ফল নিৰ্ভৰশীল যেহেতু খেলুৱৈজনে হয়তো প্ৰশিক্ষণ লৈছে নাই সঠিক বা তেওঁ প্ৰশিক্ষণ নোলোৱাকৈ বলটো ভৰাব বিচাৰিছে নে সেইবিলাক বহুতৰ ওপৰত ডিপেন্ড কৰিব গতিকে প্ৰদত্ত এটোটো পৰীক্ষাটোতো সমসক্য ফল নাই এটা 3 নম্বৰে দিয়া আছে এইটো এটা প্ৰশ্নৰ উত্তৰ সত্য বা অসত্য বুলি দিয়াৰ চেষ্টা কৰা হৈছে উত্তৰটো শুদ্ধ হ'ব পাৰে বা অশুদ্ধ হ'ব পাৰে এইটোৰ ক্ষেত্ৰত কি হয় পৰীক্ষাটো সমসক্য হ'ব ইয়াতে মই লিখি দিছো প্ৰদত্ত পৰীক্ষাটো সমসক্য হয় কাৰণ ইয়াৰে দুটা সম্ভাৱ্য ফলৰ হয় সত্য বা নতুবা অসত্য যিকোনো এটা হ'ব পাৰে যেটো এটা কোৱেশ্চন সত্য বুলি বাছিব দিয়া থাকিলে তাতে যিকোনো এটা হ'বই এটো 100% সত্য গতিকে এটো এটা সমসক্য হয় যেহেতু কোৱেশ্চনটো সত্য বা অসত্য বুলি এটা লিখিব লাগিবই আৰু নেক্সটটো দিয়া আছে কি দিয়া আছিল কোৱেশ্চন নম্বৰ 4 টো দিয়া আছে এটো এটা কেঁচুৱা জন্ম হ'ল এটো ল'ৰা বা ছোৱালী হ'ব পাৰে এটো সেম যেহেতু এটো সমসক্য হ'ব প্ৰদত্ত পৰীক্ষাটো এটা সমসক্য হয় কাৰণ ইয়াতো যেটো ঘটনা ঘটিত হ'ব সেই ঘটনাটোত নতুনকৈ জন্ম হোৱা কেঁচুৱাটো কি হ'ব এটি ল'ৰা বা এজনী ছোৱালী হ'ব গতিকে এটো কি হৈছে সমসক্য ঘটনা হয় সেম এনেদৰে লিখিলে হ'ব মই যেনেদৰে এই কপিখনত দেখাইছো এইটো মতে লিখিলে শুদ্ধ হ'ব উত্তৰটো এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো চাওঁ এখন ফুটবল খেলত কোনটো দলে আৰম্ভণিতে বলটো ল'ব সেয়া সিদ্ধান্ত ল'বলৈ কিয় এটা বিশুদ্ধ মুদ্ৰাৰ টছ কৰাটো দৰকাৰ বুলি বিবেচনা কৰা এইটো আমাৰ ফালৰ পৰা মত দিবলৈ কৈছে সো মই যেটো বিবেচনা কৰিম সেই বিবেচনাটো মই ইয়াত লিখিতভাৱে দিছো এটা মুদ্ৰা টছ কৰিলে দুটা ফল প্ৰাপ্ত হ'ব পাৰে
যিটো এটা মুণ্ড বা পুচ্ছ হ'ব। গতিকে আমি যুক্তিযুক্তভাৱে ধাৰণা কৰিব পাৰোঁ যে হয় মুণ্ড নতুবা পুচ্ছ প্ৰাপ্ত হ'বই। গতিকে এটা মুদ্ৰা টচ কৰাৰ ফল সম্বন্ধে ভৱিষ্যতবাণী কৰিব নোৱাৰি। গতিকে এখন ফুটবল খেলত কোনটো দলে বলটো পাব তাৰ নিৰ্ণয়ৰ বাবে এটা মুদ্ৰা টচ কৰাটো যিটো পদ্ধতি সেই পদ্ধতিটো সঠিক বুলি গণ্য কৰা হয়। চ' এইখিনি হয়তো কিছু লিখোঁতে অলপ এটা ভুল হ'ব পাৰে, গতিকে মই যেনেদৰে কৈ দিছোঁ তেনেকৈ লিখি থৈ আহিবা। চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। মই নেক্সট ভিডিঅ'টো আমি কুৱেশ্যন নম্বৰ 4ৰ পৰা ষ্টাৰ্ট কৰিম। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু নেক্সট পাৰ্টৰ বাবে কমেণ্ট কৰিব। ধন্যবাদ।